নমস্কাৰ বন্ধুসকল, আসামিজ etc ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মহিলা বা স্ত্ৰী স্বয়ং ভগৱানেও নুবুজিলে মহিলাৰ মন। আমি চাৰিওফালে বিভিন্ন ধৰণৰ মহিলা বা স্ত্ৰী লগ পাওঁ বা আমি দেখিছোঁ। তাৰে কিছুমান মৰমীয়াল, কিছুমান খঙাল, কিছুমান দেখিবলৈ বহুত ধুনীয়া, কিছুমান ক্ষীণ, কিছুমান শকত, কিছুমান বেলেগ আৰু কিছুমান তাতোকৈ অকণমান বেলেগ ইত্যাদি ইত্যাদি। আজি আমি আলোচনা কৰিবলগীয়া বিষয়বস্তুটো হৈছে শাস্ত্ৰমতে স্ত্ৰী কেই ধৰণৰ থাকে। যদি এতিয়ালৈকে আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তলত ছাবস্ক্ৰাইব বাটনটো টিপি দি চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক বাটনটো টিপি দি ভিডিঅ'টি লাইক কৰি দিব। মহিলাসকলৰ লক্ষণ, স্বভাৱ আৰু দেহৰ গঠনৰ ভিত্তিত ব্যাখ্যায়নে তেখেতৰ বিশ্ববিখ্যাত গ্ৰন্থ কামাসূত্ৰত মুখ্যতঃ মহিলাসকলক 4টা ভাগত ভাগ কৰিছে। 1 নম্বৰ পদ্মিনী, দ্য লোটাছ উমেন, 2 নম্বৰ চিত্ৰিণী, দ্য আৰ্ট উমেন, 3 নম্বৰ শংখিনী, দ্য কনচ উমেন, 4 নম্বৰ হস্তিনী, দ্য এলিফেণ্ট উমেন। 1 নম্বৰ পদ্মিনী, দ্য লোটাছ উমেন। পদ্মিনী স্ত্ৰীসকল সকলোতকৈ উত্তম স্বভাৱৰ হয় আৰু স্ত্ৰীসকলৰ মাজত বহুত কমকৈ থাকে। এওঁলোক দেখিবলৈ ধুনীয়া আৰু শান্ত স্বভাৱৰ হয়। পদ্মিনী স্ত্ৰীসকলৰ গাৰ ছাল কোমল, উজ্জ্বল আৰু ধুনীয়া হয়। এওঁলোকৰ চকু ডাঙৰ আৰু উজ্জ্বল। এওঁলোকে ধুনীয়াকৈ সাজপাৰ পৰিধান কৰিব জানে। বিশেষকৈ ৰঙা ৰঙৰ সাজপাৰ পদ্মিনী স্ত্ৰীসকলৰ প্ৰিয়। এওঁলোকৰ মাতটো মিঠা হয় আৰু গাৰ পৰা ফুলৰ দৰে গোন্ধ ওলাই থাকে। পদ্মিনী স্ত্ৰীসকলৰ খোজটো ৰাজহাঁহৰ দৰে হয় আৰু দেহৰ গঠন অতি সুন্দৰ হয়। পদ্মিনী স্ত্ৰীসকলৰ বক্ষস্থল চিধা আৰু আকৰ্ষণীয় হয়। গুপ্তাংগ দেখিবলৈ ফুলিবলৈ লোৱা পদুম ফুলৰ কলিৰ দৰে হয়। এওঁলোক যথেষ্ট বুদ্ধিমান আৰু ধৰ্মত বিশ্বাসী হয়। এওঁলোকে ডাঙৰক সন্মান কৰিব জানে আৰু সৰুক মৰম কৰিব জানে। পদ্মিনী স্ত্ৰীসকলে বিজ্ঞজনৰ লগত কথোপকথন কৰি ভাল পায়। 2 নম্বৰ চিত্ৰিণী, দ্য আৰ্ট উমেন। চিত্ৰিণীসকল দেখিবলৈ বহুত ধুনীয়া হয়। বেছি ওখ বা বেছি চাপৰ নহয়, অৰ্থাৎ মধ্যমীয়া ধৰণৰ হয়। চিত্ৰিণীসকলৰ চকু ধুনীয়া আৰু চঞ্চল। এওঁলোকৰ চুলি ঘন আৰু ক'লা হয়। ডিঙি ক্ষীণ আৰু শংখটোৰ নিচিনা হয়। চিত্ৰিণীসকলৰ দেহটো কোমল হয়, কঁকাল খামুচীয়া। চিত্ৰিণীসকলৰ বক্ষস্থল টান আৰু আকাৰ ডাঙৰ হয়। উৰু সুন্দৰ আৰু টোপিনা ডাঙৰ হয়। চিত্ৰিণী স্ত্ৰীসকলৰ গুপ্তাংগ কোমল আৰু ওখ হয় আৰু গুপ্তাংগ পাতল নোমেৰে আৱৰি থাকে। চলনটো হাতীৰ নিচিনা হয়। কুলি চৰাইৰ দৰে মাত হয়। চিত্ৰিণীসকলৰ ভোগৰ ইচ্ছা কম, কিন্তু সাজোন কাচোন কৰিবলৈ বহুত ভাল পায়। এওঁলোকে সকলো কাম খৰধৰকৈ কৰে যদিও বেছি কষ্টকৰ কাম কৰিব নোৱাৰে। চিত্ৰিণী মহিলাসকলে পোহনীয়া জীৱ জন্তু ভাল পায়। গান, নৃত্য আৰু চিত্ৰকলা চিত্ৰিণীসকলৰ বিশেষকৈ প্ৰিয়। যদি দুখীয়া পৰিয়ালতো এওঁলোকে জন্মগ্ৰহণ কৰে তথাপি পিছত ৰাণীৰ দৰে সুখ উপভোগ কৰে। 3 নম্বৰ শংখিনী, দ্য কনচ উমেন। শংখিনী স্ত্ৰীসকল ওখ আৰু ধুনীয়া হয়। এওঁলোকৰ মনটো কোমল হয়। কিছুমান শকত আৰু কিছুমান দুৰ্বল হয়। দেহৰ ৰং মুগা বা ডাঠ হালধীয়া, ভৰি দীঘল আৰু ক্ষীণ। এওঁলোকৰ চকুৰ চাৱনি অতি তীক্ষ্ণ হয়। শংখিনী স্ত্ৰীসকলৰ বক্ষস্থল সৰু কিন্তু আকৰ্ষণীয় হয়। এওঁলোকৰ গুপ্তাংগ কামোত্তেজনাত প্ৰায়ে তিতি থাকে আৰু গুপ্তাংগ ঘন নোমেৰে আৱৰি থাকে। সাজপাৰ, ফুল আৰু অলংকাৰৰ প্ৰতি এওঁলোকৰ আকৰ্ষণ বেছি। খাদ্য কমকৈ খায়, মাতটো গভীৰ। এওঁলোক অলপ খঙাল হয়। এওঁলোকে স্বামীৰ লগত অভিমান কৰি থাকে। বহুত কথা কয়। আনৰ দোষ বিচাৰি উলিওৱাত এওঁলোক পাকৈত। ইয়াৰ কথা তাত, তাৰ কথা ইয়াত লগাবলৈ এওঁলোক যথেষ্ট পাকৈত। মহিলাসকলৰ মাজত শংখিনী স্ত্ৰী বহু বিচাৰি পোৱা যায়। 4 নম্বৰ হস্তিনী, দ্য এলিফেণ্ট উমেন। হস্তিনী স্ত্ৰীসকল সাহসী, শক্তিশালী আৰু দেখিবলৈ অকণমান শকত হয়। এওঁলোক দেখিবলৈ বহুত বেছি ধুনীয়া নাথাকে। এওঁলোকৰ খোজটো লেহেমীয়া ধৰণৰ হয়। হস্তিনী স্ত্ৰীসকল হাঁহিমুখীয়া আৰু লাজভাৱ এওঁলোকৰ কম থাকে। খোৱাৰ আগ্ৰহ বেছি আৰু অলপ এলেহুৱা ধৰণৰ হয়। এওঁলোক খঙাল হয় আৰু মাতটো অকণমান কঠুৱা হয়। হস্তিনী স্ত্ৰীসকলৰ স্বামী সুন্দৰ আৰু গুণী হয়। ধাৰ্মিক কাৰ্যৰ প্ৰতি বেছি বিশ্বাস
হস্তিনী স্ত্ৰীসকলে নাৰাখে। স্বামী প্ৰায় দুখত থাকে। হস্তিনী স্ত্ৰীসকলৰ কাম বাসনা অধিক। তেওঁলোকে যিকোনো সময়তে পুৰুষৰ লগত সম্ভোগ কৰিবলৈ সাজু হৈ থাকে। এনেকুৱা ধৰণৰ জনা নজনা বহু বিষয় লৈ পুনৰ লগ পাম। আজিলৈ ইমানতে এৰিছোঁ। থেংক ইউ, ধন্যবাদ, বাই বাই।